নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে FCI বিভাগৰ ফালৰ পৰা 35,000 প্লাছ ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি হৈছে। ইয়াতে খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে আহি পৰিছে। 2026 বৰ্ষৰ বাবে FCI বিভাগৰ ফালৰ পৰা বা ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা আপোনালোকৰ বাবে 35,000 প্লাছ ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিছে। আৰু ইয়াতে আপোনালোকে মিনিমাম 10 পাছৰ পৰা এপ্লাই কৰিব লাগিব। পাৰিব যোনসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। এই ভিডিঅ'টোত আমি এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি আপোনালোক এলিজিবল হয় আপোনালোকে এপ্লাই কৰিব পাৰিব। কেনেধৰণৰ এজ লিমিট লাগিব, চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি FCI ৰিক্ৰুইটমেণ্ট 2026ৰ অভাৰভিউ এটা চাই লওঁ আৰু কেনেধৰণৰ এলিজিবিলিটি লাগিব আমি সকলোখিনি ডিটেইলছ জানি লওঁ। ইয়াতে ভেকেঞ্চি নেমটো দিয়া হৈছে ফুড ডিপাৰ্টমেণ্ট গুৱাহাটী 2026 আৰু অৰ্গেনাইজেশ্যন হৈছে ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া বা FCI বিভাগৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে। আৰু কেটেগৰিজ দিয়া হৈছে গ্ৰেড 1, 2, 3 and 4। আৰু বিভিন্ন ধৰণৰ পদ ইয়াতে যিহেতু মুকলি হৈছে, বিভিন্ন ধৰণৰ পদৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যনো বেলেগ বেলেগ লাগিব। কেনেধৰণৰ পোষ্ট মুকলি হৈছে আমি ইয়াতে আলোচনা কৰিছোঁ। মেনেজাৰ এছিষ্টেণ্ট গ্ৰেড 2, জুনিয়ৰ ইঞ্জিনিয়াৰ ষ্টেনো গ্ৰেড 2, টাইপিষ্ট AG গ্ৰেড 3, ফুড ছেফটি অফিচাৰ, ফুড এছিষ্টেণ্ট, কম্পিউটাৰ অপাৰেটৰ, ফুড ইনস্পেক্টৰ, ক্লাৰ্ক, হেল্পাৰ, পিয়ন, ৱাটছমেন, এনেধৰণৰ আপোনালোকে বিভিন্ন ধৰণৰ পদ ইয়াতে দেখিবলৈ পাব। খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে। টোটেল পোষ্ট ইয়াতে 35,560টাকৈ আপোনালোকে পদ দেখিবলৈ পাব। আৰু এপ্লাই মোডটো অনলাইন থাকিব। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। আৰু হু কেন এপ্লাইৰ ক্ষেত্ৰত দিয়া হৈছে অল ইণ্ডিয়া মেল এণ্ড ফিমেল। আপোনালোকে অল ইণ্ডিয়াৰ মেল আৰু ফিমেল সকলো ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকৰ চেলাৰী হ'ব 28,000ৰ পৰা 71,100 পৰ্যন্ত আপোনালোকে পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব এই ৰিক্ৰুইটমেণ্টৰ বাবে। আৰু আপোনালোকৰ ইয়াৰ বাবে এজ লিমিটখিনি দিয়া হৈছে মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ হৈছে 45 ইয়াৰ্ছ। আপোনালোকে 18 বছৰৰ পৰা 45 বছৰ সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব গভৰ্ণমেণ্ট ৰুল অনুসৰি। আপোনালোকে OBC MOBC সকলে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। তেওঁলোকে 48 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি SC ST কেণ্ডিডেট থাকে তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। তেওঁলোকে 50 বছৰ পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। আৰু যিসকল PWBD কেণ্ডিডেট থাকে তেওঁলোকে 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। তেওঁলোকে মেক্সিমাম 55 ইয়াৰ্ছ পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। এইখিনি আছিলে এজ লিমিট। ইয়াৰ পাছত আমি চিলেকশ্যন প্ৰচেছটোৰ কথা পাতিছোঁ। চিলেকশ্যন প্ৰচেছটো হৈছে ৰিটেন এক্সাম বা CBT আৰু স্কিল টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল টেষ্টৰ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। ইয়াতে এক্সাম পেটাৰ্ণটো আপোনালোকৰ কেনেধৰণৰ হ'ব সকলোখিনি ডিটেইলছ দিয়া হৈছে। আপোনালোকৰ ইংলিছ লেংগুৱেজ, ৰিজনিং এবিলিটি, নিউমেৰিকেল এপ্টিটিউড, জেনেৰেল ষ্টাডিজ বা কাৰেণ্ট এফেয়াৰ্ছ, এইখিনিৰ ওপৰত আপোনালোকৰ টোটেল 100 মাৰ্কছৰ এটা এক্সাম হ'ব। তাতে আপোনালোকৰ ইংলিছ লেংগুৱেজত থাকিব কুৱেশ্যন 25টা আৰু মাৰ্কছ থাকিব 25 আৰু টাইম থাকিব 15 মিনিটছ। আৰু ৰিজনিং এবিলিটিটো আপোনালোকৰ গোটেইকেইটা ছাবজেক্টতে আপোনালোকৰ 25 মাৰ্কছকৈ থাকিব আৰু 25টা কুৱেশ্যন থাকিব। আৰু তাতে আপোনালোকে 15 মিনিটছকৈ গোটেইকেইটাতে সময় লাভ কৰিব। আৰু আপোনালোকৰ টোটেল 1 আৱাৰ্ছৰ এটা এক্সাম হ'ব। তাতে 100 মাৰ্কছ থাকিব। আপোনালোকে CBT এক্সামটো এনেধৰণৰে হ'ব। ছাবজেক্টকেইটা আপোনালোকে দেখিলেই ইংলিছ লেংগুৱেজ, ৰিজনিং এবিলিটি, নিউমেৰিকেল এপ্টিটিউড, জেনেৰেল ষ্টাডিজ বা কাৰেণ্ট এফেয়াৰ্ছ, এনেধৰণৰ আপোনালোকৰ ছাবজেক্ট থাকিব ইয়াতে। চিলেকশ্যন প্ৰচেছটো হ'ব এনেধৰণৰে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে আপোনালোকে যোনসকলে 10th 12th আৰু গ্ৰেজুৱেট হয় তেওঁলোকে ইয়াতে এলিজিবল হ'ব। মিনিমাম যদি 10 পাছ কৰিছে তেতিয়াও আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। 12 পাছ কৰা সকলে এপ্লাই কৰিব পাৰিব। আৰু যিসকলে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেওঁলোকেও ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা দিয়া হৈছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, এনেধৰণৰ ডকুমেণ্টছ হ'লে আপোনালোকে এই ৰিক্ৰুইটমেণ্টৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে। আৰু হাউ টু এপ্লাই ফৰ FCI ফুড ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2026। আপোনালোকে এই ৰিক্ৰুইটমেণ্টৰ বাবে কেনেধৰণৰ এপ্লাই কৰিব লাগিব সেইখিনি ইয়াতে দিয়া হৈছে। ইয়াৰ এটা অফিচিয়েল ৱেবছাইট আছে যিটো ফুড ডিপাৰ্টমেণ্টৰ অফিচিয়েল ৱেবছাইট। তাতে গৈ আপোনালোকে অফিচিয়েল ৱেবছাইটটো এবাৰ ভিজিট কৰিব লাগিব। আৰু যদি আপোনালোকে নটিফিকেশ্যনটোৰ
বা এডভাৰটাইজমেণ্টৰ বিষয়ে যদি কিবা কিবি আৰু জানিব বিচাৰে, অধিক তথ্য জানিব বিচাৰে, তেনেহ'লে আপোনালোকে তাতে সকলোখিনি লাভ কৰিব পাৰিব। আৰু সেই অফিচিয়েল ৱেবছাইটটোতে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব এই পদসমূহৰ বাবে। তাতে আপোনালোকে যিখন অনলাইন এপ্লিকেশ্যন ফৰ্ম থাকিব সেইখন আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰাৰ পাছত তাতে আপোনালোকৰ যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ বিচাৰে সেইখিনি আপোনালোকে আপলোড কৰিলে আপোনালোকৰ এপ্লিকেশ্যন কমপ্লিট হৈ যাব। এনেধৰণে আপোনালোকে এপ্লাই কৰিব লাগিব। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়, খুবেই এটা ভাল সুবিধা আপোনালোকৰ বাবে। সকলোৱে এপ্লাই কৰি ল'ব পাৰিব যিহেতু 10 পাছৰ পৰা ইয়াত দিয়া হৈছে। আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত যদি এই নটিফিকেশ্যনটো এতিয়ালৈকে লাভ কৰা নাই, তেনেহ'লে ভিডিঅ'টো তেওঁলোকক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু আপোনালোকে আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলটোত জইন হৈ ল'বলৈ নাপাহৰিব। তাত আমি এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগতীয়াকৈ দি থাকোঁ। যদি আপোনালোকে এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগতীয়াকৈ লাভ কৰিব বিচাৰে, তেনেহ'লে আমাৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ চেনেলত জইন হৈ ল'বলৈ নাপাহৰিব। ভিডিঅ'টো যদি শেষলৈকে চাই আছে, ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।